নমস্কাৰ বন্ধুসকল, মাৰ আখল চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি প্ৰথমে মই এইজোপা শাক দেখুৱাই ল'ব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছেই, ইয়াক আমি বাৰমহীয়া পালেং বুলি কওঁ। আপোনালোকে বাৰু কি বুলি কয় মোক কমেণ্ট কৰি জনাবচোন। আজি মই এইজোপা শাকৰে মচুৰ দাইলৰ এটা ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে এটা সৰু বাতিৰে এবাতি মচুৰ দাইল ধুই লৈছোঁ আৰু পালেং শাক দুমুঠি ধুই লৈছোঁ। লগতে এটা পিঁয়াজ আৰু নহৰু লৈছোঁ। এতিয়া শাকখিনি মিহি মিহিকৈ কাটি ল'ম। আপোনালোকেও এনেকৈ মিহি মিহিকৈ কাটি ল'ব। তাৰ লগতে বাৰমহীয়া ধনিয়া শাকৰ পাত দুটা কাটি লৈছোঁ ধনিয়া গোন্ধাবৰ বাবে। লগতে মচুৰখিনি কুকাৰত দি দুটা হুইচেল মৰাই বইল কৰি ল'লোঁ। এতিয়া মই প্ৰথমে শাকখিনি ভাজি ল'ম। তাৰ কাৰণে কেৰাহীত তেল দি লৈছোঁ আৰু তেলতে পাঁচফোৰণ কেইটামান দি লৈছোঁ আৰু পিঁয়াজ নহৰুখিনি দিম আৰু ইয়াতে হালধি আৰু নিমখ অলপ দি লৈ অলপ লৰাই দি অকণমান ভাজি লৈ ইয়াতে শাকখিনি দি আৰু অলপ ভালকৈ লৰাই সিজিবৰ কাৰণে 2 মিনিটমান সময় আমি ঢাকোন মাৰি দিম। এনেকৈ ভালদৰে ভাজি লৈ এতিয়া 2 মিনিট সময় ঢাকি দিম। আৰু 2 মিনিটৰ পিছত চাওকচোন ধুনীয়াকৈ শাকখিনি সিজি গৈছে। এনেদৰে আৰু 1 মিনিটমান সময় ভাজি থাকিব। ভাজি ভাজি ইয়াতে বইল কৰি থোৱা দালিখিনি দি দিব। এনেকৈ অলপ দি লৰাই ল'ব। তাৰপিছত গোটেইখিনি দালি ঢালি দিব। এতিয়া অলপ ডাঠ হোৱা যেন লাগিছে, গতিকে বেছিকৈ ডাঠ হ'লেও ভাল নালাগিব। ইয়াতে অলপ পানী দিলোঁ। অকণমান পনীয়া হ'লে খাই ভাল লাগে। এতিয়া ভালদৰে উতলিবলৈ অলপ সময় ঢাকি দিম। এয়া 5 মিনিট উতলাৰ পাছত আমাৰ বাৰমহীয়া পালেং শাকৰ টেঙেচীয়া দালি খাবলৈ প্ৰস্তুত হৈ গ'ল। আপোনালোকে যদি এইদৰে বনাই খোৱা নাই তেনেহ'লে খাই চাব। আৰু আজিৰ ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু আগলৈ এনেকুৱা ভাল ভাল ৰেচিপি পাই থাকিবলৈ মাৰ আখল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।